নমস্কাৰ মই অংকিতাই আপোনালোক সকলোকে আকৌ এবাৰ মোৰ ইউটিউব চেনেল অংকিতাছ ডায়েৰীলৈ স্বাগতম জনাইছোঁ। আজি মই মাছৰুমৰ এটা ৰেচিপি লৈ আহিছোঁ। মই যিটো মাছৰুম ব্যৱহাৰ কৰিছোঁ সেইটো একেবাৰে বিজ্ঞানসন্মত মাছৰুম হয়। আজিকালি বজাৰত এনে ধৰণৰ মাছৰুম উপলব্ধ হৈছে। বলকচোন আমি এতিয়া ৰেচিপিটোৰ মাজলৈ যাওঁ। এতিয়া আপোনালোকে যিখিনি মাছৰুম দেখিছে সেইখিনি মাছৰুম মই ভালকৈ ধুই সৰু সৰুকৈ কাটি 3টা আলু লগত অকণমান সময় 4-5 মিনিটমান সময় বইল কৰি লৈছোঁ। এতিয়া মই এখন কেৰাহী গৰম কৰি তাত 4-5 চামুচমান মিঠাতেল দি পেলাই এতিয়া মই যিখিনি মাছৰুম আছিলে বইল মাছৰুম আছিলে সেই মাছৰুমখিনি 4-5 মিনিট সময় মই ফ্ৰাই কৰিম, যাতে মাছৰুমখিনি অকণমান টাইট হয় আৰু অকণমান ৰঙচুৱা টাইপ হয়। ঠিক এনেকুৱাই হ'ব লাগে। এয়া দেখিছে মই এতিয়া মোৰ যিখিনি মাছৰুম আছিলে সকলোখিনি মাছৰুমেই মই ভালকৈ ভাজি আছোঁ, অকণমান ফ্ৰাই হ'বলৈ দিম। মোৰ এতিয়া সকলোখিনি মাছৰুম ভজা হৈ গৈছে। এয়া দেখিছে মোৰ মাছৰুমবোৰ ভজা হৈ গৈছে। এতিয়া মই এখন প্লেটত নিমখ, হালধি, অকণমান জিৰা গুড়া, কাশ্মীৰ ৰেড চিলি আৰু মিট মছলা, ধনিয়া গুড়া, 2টা শুকান জলকীয়া, চেনি আৰু নহৰু, আদা 2 ফুটামান লৈছোঁ আৰু আনফালে 3টা পিঁয়াজ আৰু 3টা বিলাহী কাটি লৈছোঁ। যিখন কেৰাহীত মই মাছৰুম ফ্ৰাই কৰিছিলোঁ সেইখন কেৰাহীতে অকণমান তেল দি পেলাই তাত অকণমান চেনি এড কৰিছোঁ আৰু তাতে 2টা শুকান জলকীয়া দি দিছোঁ। এতিয়া মই যিখিনি আদা নহৰু পেষ্ট আছিলে সেই পেষ্টখিনি আদা নহৰু কেঁচা ভাৱটো যোৱালৈকে মই অকণমান সময় ভাজিম। দেখিছে মই এতিয়া ভাজি আছোঁ। মোৰ ভজা হোৱাৰ পিছত মই সেইখিনি সময়তে 3টা পিঁয়াজ এড কৰি দিছোঁ, ভালকৈ কাটি পেলাই ইয়াত এড কৰিছোঁ। অকণমান তাতে হালধি গুড়া দি মই এইখিনি ধুনীয়াকৈ এতিয়া ভাজি আছোঁ। পিঁয়াজৰ ধুনীয়া এটা ৰং আহিব সিমানটো সময়লৈকে মই এইখিনি ভাজি আছোঁ। দেখিছে সেইখিনি সময়তে মই কাটি লোৱা 3টা বিলাহীও এড কৰিছোঁ। বিলাহীখিনি মই ভালকৈ গলি যোৱালৈকে ব্যৱহাৰ কৰিম। তাতে মই যিখিনি মছলা ব্যৱহাৰ কৰিছিলোঁ সকলো ধৰণৰ মছলাবোৰ মই ইয়াত এতিয়া দি দিছোঁ। আৰু এটা কথা মন কৰিব যে গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিব যাতে মছলাখিনি জ্বলি নাযায়। তাৰ বাবে অকণমান পানীও ব্যৱহাৰ কৰিব পাৰে। এতিয়া দেখিছে মই সম্পূৰ্ণ সকলোখিনি মিশ্ৰণ ধুনীয়াকৈ ভাজি আছোঁ। 3-4 মিনিটমান সময় ভালকৈ ভাজিম যাতে বিলাহীখিনিও ভালকৈ গলি যাব আৰু লগতে মছলাৰ পৰাও এটা ধুনীয়া তেল ওলাবলৈ আৰম্ভ কৰিব, কালাৰ আৰু তেল ওলাবলৈ আৰম্ভ কৰিব। দেখিছে মোৰ অকণমান মছলাখিনি জ্বলি যোৱা নিচিনা হোৱাত মই অকণমান কিঞ্চিত পানী এড কৰিছোঁ ইয়াত। এতিয়া মোৰ মছলাখিনি আৰু বিলাহী পিঁয়াজখিনি ৰেডি হৈ গৈছে আৰু সেইখিনি সময়তে মই যি 3টা আলু বইল কৰি লৈছিলোঁ সেইকেইটাও ভালকৈ ইয়াত মই দি দিছোঁ যাতে সেইকেইটাও মোৰ মছলাখিনি তাত সোমাই যায়। আৰু সেইকেইটা ভজা হোৱাৰ পিছত মই যিখিনি মাছৰুম ফ্ৰাই কৰি থৈছিলোঁ সেই মাছৰুমখিনিও মই ইয়াতে দি দিছোঁ। দেখিছে এতিয়া মই সকলোখিনি ধুনীয়াকৈ 3-4 মিনিটমান সময় ভালকৈ ভাজি ৰাখিম আৰু সেইখিনি সময়তে অকণমান উতলা গৰম পানীও মই ইয়াত এড কৰিছোঁ। অকণমান মই মাছৰুমটো জোল টাইপত থ'ম, সেইকাৰণে মই আপোনালোকৰ প্ৰয়োজন অনুসৰি পানীটো ব্যৱহাৰ কৰিব। এয়া দেখিছে এই মাছৰুমৰ ৰেচিপিবিধ দেখিবলৈ বা বনাবলৈ যিমান সহজ কিন্তু খাবলৈও সিমানেই সুস্বাদু। আপোনালোক সকলোৱে নিশ্চয় এবাৰ ট্ৰাই কৰি চাবচোন। আজিকালি বজাৰত এনেধৰণৰ মাছৰুমটো উপলব্ধ হৈছে, আপোনালোক নিশ্চয় সকলোৱে এবাৰ আনি খাই চাবচোন। আৰু মোৰ চেনেলটো যদি ভাল লাগিছে তেতিয়া লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ নতুন ভিডিঅ'লৈ পুনৰ লগ হ'ম। আজিলৈ আহিছোঁ তেতিয়া। থেংক ইউ, বাই বাই।